নমস্কাৰ আজি জিকে কুৱেশ্যনবিলাকত আপোনাক স্বাগতম জনাইছোঁ আৰু আজি জিকে কুৱেশ্যনবিলাক হ'ব আপোনাৰ বিশেষকৈ আসাম পুলিচ বা APDCL লগতে APSCৰ লগতে আপুনি যিবিলাক অসমত যিবিলাক ষ্টেট ৱাইজ এক্সাম হয় এক্সামৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হ'ব কুৱেশ্যনবিলাক গতিকে প্ৰশ্নবিলাক আপুনি যদি নোট কৰি ৰাখে আপোনাৰ কাৰণে ভাল হৈ যাব আমি এইবিলাক বিভিন্ন কুৱেশ্যনৰ পৰা কালেক্ট কৰি লৈছোঁ আজি প্ৰথম প্ৰশ্নটো হ'ল যে প্ৰথম অসমীয়া চুটিগল্পৰ পুথিখনৰ নাম কি আছিল এটো হ'ব সুৰবি যেটো লক্ষ্মীনাথ বেজবৰুৱাই লিখিছিল আৰু দ্বিতীয়টো আছে আমাৰ যে প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি এটো সাহিত্যিক ক্ষেত্ৰত বিশেষকৈ যে প্ৰথম অসমীয়া উপন্যাসখনৰ নাম আছিল ভানুমতি আৰু তাৰ পিছত কোৱেশ্চনটো আছে আমাৰ প্ৰথম অসমীয়া কবিজনৰ নাম কি আছিল প্ৰথম অসমীয়া কবি আছিল তেওঁ আছিল মাধৱ কন্দলি আৰু নেক্সট কোৱেশ্চনটো আছিল আমাৰ যে প্ৰথম অসমীয়া বাতৰি কাকতখনৰ নাম কি আছিল বাতৰি কাকত আৰু কাকত ইয়াৰ মাজত কিন্তু আপোনাৰ পাৰ্থক্য আছে যেহেতু আমি প্ৰথম অসমীয়া কাকতখন আছিল অৰুণোদয় কিন্তু বাতৰি কাকতখন আছিল আমাৰ দৈনিক বাতৰি নেক্সট কোৱেশ্চনটো আছে যে বিহগী কবি বুলি কাক জনা যায় ইয়াতো আমাৰ কোৱেশ্চনটো হ'ব ৰঘুনাথ চৌধুৰী তেওঁক বিহগী প্ৰকৃতি বিষয়ক লৈ বিভিন্ন কবিতা লিখাৰ কাৰণে তেওঁক বিহগী কবি বুলি জনা আছিল আপোনাৰ কোৱেশ্চনবিলাক এনেধৰণে নাহে কোৱেশ্চনবিলাক বিশেষকৈ আপোনাৰ অবজেক্টিভ টাইপ আহিব চাৰিটামান এনচাৰ দি থাকিব তাৰ পৰা আপোনাৰ চুজ কৰি ল'ব লাগিব এনচাৰ শুদ্ধ উত্তৰটো ভাৰতবৰ্ষৰ প্ৰাচীন নাম কি আছিল এটো আমাৰ নেক্সট কোৱেশ্চন ইয়াৰ নামটো আছিল মেলুখা যেটো আমাৰ ভাৰতবৰ্ষৰ প্ৰাচীন নাম আছিল তাৰ পিছত আছে নেক্সট কোৱেশ্চনটো যে অসমৰ শেষ ৰজাজনৰ নাম কি আছিল যেতিয়া ৰজাৰ ৰাজত্ব চলিছিল তাৰ সময়ত শেষ ৰজাজনৰ নাম কি আছিল তেওঁৰ নাম আছিল পুৰন্দৰ সিংহ তেওঁ আছিল অসমৰ শেষ ৰজা যে ভুৱা শব্দই কি বুজায় ভুৱা শব্দ প্ৰকৃততে এটা টাইটেল যদিও ইয়াৰ অৰ্থ হৈছে মাতৃৰ গৰাকী ইয়াক আমি প্ৰথমতে নামৰ লগত টাইটেল বুলি আমি বা পদবী হিচাপে আমি ব্যৱহাৰ কৰোঁ যদিও ইয়াৰ অৰ্থ আছে ভূমিৰ গৰাকী ডেকা পদবীটো কোন জাতিৰ লগত বা কোন ডাইনেষ্টিৰ লগত জড়িত ডেকা পদবীটো আচলতে কলিতা জাতিৰ লগত জড়িত বা ডাইনেষ্টিৰ লগত জড়িত যে বিন বৰাগী লিখক কোন আছিল বিন বৰাগী লেখক আছিল চন্দ্ৰকুমাৰ আগৰৱালা এইবিলাক কুৱেশ্যন বিশেষকৈ কমন থাকে আমাৰ নেক্সট কুৱেশ্যনটো আছে অসমীয়া চুটি গল্পৰ জনক কোন তেওঁ আছিল লক্ষ্মীনাথ বেজবৰুৱা অসমীয়া চুটি গল্প প্ৰথমতে তেওঁ লিখিছিল ইয়াৰ পিছত আছে অসমৰ প্ৰথমজন IAS অফিচাৰ কোন আছিল তেওঁ আছিল জমচঙা নামপুই তেওঁৰ নাম আছিল প্ৰথম অসমীয়া তেওঁ IAS অফিচাৰ আছিল ইয়াৰ পিছত আমাৰ কুৱেশ্যনটো আছে অসম নামটো কোনে দিছিল অসম নামটো আহোমসকলে দিছিল মনত ৰাখি ল'লে ইজি কুৱেশ্যন আছে মাজুলীৰ আকাৰ কিমান কিলোমিটাৰ বা কিমান বৰ্গ কিলোমিটাৰ মাজুলীৰ আকাৰ 352 স্কয়াৰ বৰ্গ কিলোমিটাৰ অৰ্থাৎ স্কয়াৰ কিলোমিটাৰ এই ধৰণে আপোনাৰ ইম্পৰ্টেণ্ট কেইটামান কুৱেশ্যন যেহেতু আমি কৈছিলোঁ যে 15টাকৈ কুৱেশ্যন আপোনাক এটাকৈ ভিডিঅ' দিয়া হ'ব কিয়নো আপোনাৰ মনত ৰখাৰ কাৰণে সুবিধা হ'ব গতিকে আমি 15টা কুৱেশ্যন আপোনাক বাছনি কৰি দিছোঁ ইয়াৰ লগতে আৰু নেক্সট ভিডিঅ'ত বিভিন্ন কুৱেশ্যন আহি যাব গতিকে লাইক কৰি আমাৰ লগত থাকক